নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কে মই ইউটিউব চেনেললৈ সকলোকে তোমালোকক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ গদ্যাংশ পাতিৰ অসমীয়া, ঠিক আছে, ক্লাছ 10ৰ উদ্যোগী সমাহা পাঠ নং 6 উদ্যোগী সমাহা পাঠভিত্তিক সম্পূৰ্ণ প্ৰশ্নোত্তৰ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত কি আছে চোৱা। প্ৰথম কুৱেশ্যনত আমাৰ আছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তোমালোকে চোৱা, সেইটো মিলাই লিখিলেও পাৰিবা, যদিহে মিলাই লিখিব মন নাযায় তেনেকৈও তোমালোকে লিখিব পাৰিবা। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। অ'কে, মনত ৰাখিবা। তোমালোকে 1 নম্বৰীয়া হ'লে ডাইৰেক্টলিও লিখিব পাৰিবা। তাৰপিছত আমি 2 নম্বৰ প্ৰশ্নত চাম, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে। অ'কে, সেইটোৱে আছিলে এনচাৰ। তোমালোকক এতিয়া চোৱা, 5 নম্বৰ প্ৰশ্নত চোৱা। 5 নম্বৰত আমাক কি দিয়া আছে? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? সেইটো তোমালোকে চাই লোৱা। সেইটো আহিছিলে তোমালোকৰ SSLC 2024ত। অ'কে, সেইটো মনত ৰাখিবা, পুনৰবাৰ আহিব পাৰে। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ, মনত ৰাখিবা। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, সেইটো 2024ত আহিছিলে। অ'কে, কি দিয়া আছে তোমালোকে চাই লোৱা। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? সেইটো তোমালোকৰ আহিছিলে SSLC 2024 এক্সামত আহিছিলে। এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন। অ'কে, তাৰপিছত চোৱা, নেক্সট কুৱেশ্যনত চাম আমি। 9 নম্বৰ কুৱেশ্যনত কি দিয়া আছে চাই লোৱা তোমালোকে। কোকা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? অ'কে, সেইটো চাই লোৱা তোমালোকে। ইয়াত দিয়া আছে কোকা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, মনত ৰাখিবা। অ'কে, এতিয়া প্ৰথম কুৱেশ্যনত চোৱা। প্ৰথম কুৱেশ্যনত আমাক কি দিয়া আছে? নাৰায়ণ মূৰ্তি কোন আছিলে? অ'কে, নাৰায়ণ মূৰ্তি হ'ল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ, মনত ৰাখিবা সেইটো। তাৰপিছত আমি নেক্সট কুৱেশ্যনত চাম। দ্বিতীয় কি আছে? বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? সেইটো আহিছিলে 2025 চনত। অ'কে, সেইটো মনত ৰাখিবা। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা কম উদ্যোগী হোৱা, সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। বৰ্গীয়া জ নম্বৰত কি দিয়া আছে তোমালোকে চাই লোৱা। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? অ'কে, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰ দিয়া আছে, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব। অ'কে, আমি নেক্সট কুৱেশ্যনত চাম এতিয়া। 6 নম্বৰ কুৱেশ্যনত কি দিয়া আছে? টমাছ আলফা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? টমাছ আলফা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল যে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। অ'কে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নত চাম, চমুকৈ বুজাই লিখা। ক নম্বৰ, উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচিনা, শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। সেইটো আহিছিলে তোমালোকৰ 2024ত। আৰু যদিহে তোমালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। আৰু তোমালোকক যদি PDF লাগে, মোৰ ইনষ্টাগ্ৰাম লিংক তোমালোকক ডেছক্ৰিপশ্যনত দি দিম, তাত ফ'ল' কৰি তোমালোকে DM কৰিবা, ডাইৰেক্ট মেছেজ কৰিবা, মই তোমালোকক ইয়াৰ সম্পূৰ্ণ PDF প্ৰভাইড কৰি দিম। অ'কে, এতিয়া কুৱেশ্যন এনচাৰটো চাই লোৱা তোমালোকে। এনচাৰটোত কি আছে? উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষ নিচান। ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী অৰ্থাৎ এণ্টাৰপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল
উদ্যোগী তোমালোকে নাভাবিবা যে লং কুৱেশ্যন এনচাৰটো লং আছে ঠিক আছে সেইটো তোমালোকে বুজি লিখিব পাৰিবা সহজতে ওকে এতিয়া আমি নেক্সট কুৱেশ্যনত যাম খ নম্বৰ ওকে কুৱেশ্যন নম্বৰ 2 খ নম্বৰ চাম সফল উদ্যোগী হ'বলৈ কিয় কঠিন এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি হেৰি চোৱা তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো এনচাৰ আছিলে সেইটো গুণৰ প্ৰয়োজন সকলোৰে এই গুণবোৰ নাথাকে সেইবাবে সফল উদ্যোগী হ'বলৈ কঠিন ইমান ইজি তোমালোকে ভালকে অকমান বুজিবলৈ চেষ্টা কৰিলে সহজতে লিখিব পাৰিবা গ নম্বৰটো চোৱা এতিয়া তোমালোকে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখিবলৈ কৈছে ওকে অকমান দীঘলীয়া হ'ব বাট তোমালোকে সেইটো বুজি ল'বা ভালকে এইটো এটা এনচাৰতে তোমালোকে দুটা তিনিটা কুৱেশ্যন এনচাৰ লিখিব পাৰিবা কেলে কি সেমে থাকে অকমান বেলেগে শব্দবোৰ মিলাই লিখিলে হৈ গ'ল শিক্ষকগৰাকীয়ে চাইকেল চলাবলৈ শিকাৰ উদাহৰণ ব্যৱহাৰ কৰি উদ্যোগী হ'বলৈ অধ্যৱসায় ইয়াত একাগ্ৰতা আকাৰ এটা থাকি গ'ল ধৈৰ্য আদিৰ দৰে গুণবোৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে সৰুতে চাইকেল চলাবলৈ শিকোতে বহুতেই প্ৰথম অৱস্থাত বিফল হয় বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হয় কিন্তু যিয়ে পৰি উঠি বাৰে বাৰে বিফল হোৱাৰ পিছতো আকৌ চাইকেল চলাবলৈ দৃঢ় প্ৰতিজ্ঞ হয় প্ৰচেষ্টা কৰে তেওঁলোক সফল হয় ঠিক একেই উদ্যোগীসকলৰ ক্ষেত্ৰত বিপদ প্ৰত্যাহ্বান আৰু বিফলৰ সন্মুখীন হোৱাটো জড়িত হৈ থাকে ওকে মনত ৰাখিবা এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য অভিযোজন আৰু অবিৰত প্ৰচেষ্টাৰ সৈতে বাধাসমূহ অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধ্যৱসায়ৰ অতি প্ৰয়োজন ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন চাম ঘ নম্বৰ কুৱেশ্যনত আমাক কি দিয়া আছে উদ্যোগী ঘ নম্বৰ কুৱেশ্যনত আমাক দিয়া আছে উদ্যোগী কোনসকল ব্যক্তি কোৱা হয় ওকে হেৰি চাই লওঁ নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱন আৰু কৰ্ম শক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তি একোজন উদ্যোগী যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় সেইসকল ব্যক্তিক উদ্যোগী বুলি কোৱা হয় ওকে ইমান কুৱেশ্যন নম্বৰ 3 চোৱা এতিয়া 3 নম্বৰ প্ৰশ্ন চোৱা কি দিয়া আছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন সেইটো আহিছিলে 2025 চনত তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা ওকে এইটো মনত ৰাখিবা দেই এইটো 2025 ত তোমালোকৰ আহি গৈছে সেইটো এনসাৰ চোৱা এতিয়া কি দিয়া আছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল তেখেতৰ সৰুৰে পৰা উদ্যোগী হোৱাৰ প্ৰবল হেঁপাহ আৰু হাবিয়াস আছিল তেওঁ অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি সফ্টৰনিক্স নামৰ কোম্পানী এটা প্ৰতিষ্ঠা কৰে যদিও প্ৰতিষ্ঠা হোৱাৰ 1.5 বছৰ পিছতে দেউলিয়া হয় কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগত হৈ ইনফোসিস নামৰ কোম্পানী আৰম্ভ কৰে ওকে তাৰপিছত চোৱা আৰম্ভ কৰে এই কাৰ্যত তেওঁৰ পত্নীয়ে নিজৰ সাঁচতীয়া ধনৰ পৰা 10,000 টকা অৰিহণা যোগায় প্ৰথম অৱস্থাত বহুতো বাধা ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল কিন্তু 90ৰ দশকৰ তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোসিসৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে সময়ৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহল আজি নাৰায়ণ মূৰ্তি বিশ্বৰ অন্যতম সফল আৰু সুপৰিচিত উদ্যোগী ঠিক আছে এতিয়া প্ৰশ্ন নং 4 কি দিয়া আছে আমি চাম কুৱেশ্যন নম্বৰ 4 ত চোৱা কি দিয়া আছে স্যাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা ইয়াত দুটা কুৱেশ্যন আছে ওকে স্যাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিলে প্ৰীতমে সুধিছিলে ওকে প্ৰীতমে সুধিছিলে তাৰপিছত শিক্ষকে বুজাই
কৈছিল যে কাক কৈছিল প্ৰীতমক কৈছিল হয়নে প্ৰীতমক কি বুলি কৈছিলে শিক্ষকে বুজাই কৈছিল যে যি ক্ষেত্ৰত উদ্যোগী হ'ব বিচাৰে তাৰ ওপৰত প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে ধাবা বা গোলামৰ দোকানৰ দৰে ব্যৱসায়ৰ বাবে বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই যদিও সফলতাৰ বাবে বুদ্ধিমত্তা আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন আনহাতে বিউটি পাৰ্লাৰ বা গাড়ী মেৰামতিৰ গেৰেজ বা মোবাইল ফোন বা টিভিৰ দোকানৰ দৰে ব্যৱসায়ৰ বাবে কমটোত প্ৰয়োজনীয় দক্ষতা আৰু বিশেষজ্ঞতা থকাটো সফলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰিলে এনে ব্যৱসায়ত সফলতাৰ নিশ্চয়তা দিব নোৱাৰি বুলিও শিক্ষকগৰাকীয়ে উল্লেখ কৰে ওকে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাম 5 নম্বৰ প্ৰশ্নত কি দিয়া আছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাকাৰ পাঠৰ আধাৰত বুজাই লিখা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু ইমান সহজ নহয় এই বক্তব্যৰ অৰ্থ হ'ল যিকোনো ব্যক্তিয়ে উদ্যোগী হৈ নিজকে ব্যৱসায় আৰম্ভ কৰিব পাৰে যদিও এই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ বহুত কষ্ট অধ্যৱসায় আৰু সহনশীলতা প্ৰয়োজন হয় এই কথাটো বুজাবলৈ চাইকেল চলাবলৈ শিকাৰ উপমাটো ব্যৱহাৰ কৰা হৈছে কিয়নো চাইকেল চলাবলৈ শিকিবলৈ যেনেকৈ অভ্যাস ধৈৰ্য আৰু তললৈ পৰি যোৱাৰ আশংকাৰ সন্মুখীন হ'বলৈ ইচ্ছাৰ প্ৰয়োজন হয় ওকে তাৰপিছত চোৱা একেদৰে এজন উদ্যোগী হোৱাৰ বাবে মনত সাহস ৰিস্ক লোৱা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো জড়িত হৈ থাকে আৰু বিফলতাৰ সন্মুখীন অধ্যৱসায় কৰিবলৈ ইচ্ছুকসকলে অৱশেষত সফল হ'ব এজন উদ্যোগী হ'বলৈ কোনো আনুষ্ঠানিক শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয় কিন্তু সেই বিশেষ ক্ষেত্ৰত প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা থাকিব লাগিব কিন্তু উদ্যোগী হোৱাটো তুলনামূলকভাৱে সহজ হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত সফলতা লাভ কৰাটো এক কঠিন আৰু চলি থকা প্ৰক্ৰিয়া যাৰ বাবে নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন তোমালোকক বুজাই দিয়া নাই কিন্তু কিয়নো ভিডিঅ'টো বহুত দীঘলীয়া হ'ব কাৰণে ঠিক আছে তোমালোকে ক্লাছত বুজাওতে তোমালোকে ভালদৰে হেতু বুজি লবা ওকে কুৱেশ্যন এনসাৰবোৰৰ কাৰণে চিন্তা কৰিব নালাগে মই সম্পূৰ্ণ প্ৰশ্নটো দিম আৰু যিমানখিনি প্ৰয়োজন কুৱেশ্যন এনসাৰ থাকিব হেতু তোমালোকক মই দিবলৈ চেষ্টা কৰিম ওকে এতিয়া 6 নম্বৰ প্ৰশ্নত চোৱা 6 নম্বৰত কি দিয়া আছে আমাৰ ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা ইয়াত কি দিয়া আছে ভাৰতৰ সৰ্বোচ্চকালৰ অন্যতম সফল উদ্যোগী ধীৰুভাই আম্বানীয়ে উদ্যোগী হিচাপে যাত্ৰা আৰম্ভ কৰাৰ সময়ত বিশেষ মূলধন বা শিক্ষাগত অৰ্হতা নাছিল মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাই আম্বানীয়ে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিবলৈ লৈছিল য'ত তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে পেট্ৰল ডিপো মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল তাৰপিছত চোৱা উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰবল ইচ্ছা আছিল বাবেই তেওঁ চাকৰি এৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয় হাতত বেছি মূলধন নথকা সত্ত্বেও ধীৰুভাই আম্বানীয়ে ব্যৱসায়ৰ বাবে মানুহৰ পৰা টকা ধাৰলৈ লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাজ্যক বেছি অধিক মুনাফা অৰ্জন কৰে আৰু লাভৰ অংশ অংশীদাৰসকলৰ মাজত বিতৰণ কৰিছিল মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে ইয়াৰ বাবে কেৱল এজন ব্যক্তিৰ থাকিব লাগিব আত্মবিশ্বাস ইচ্ছা শক্তি আগ্ৰহ দক্ষতা স্বাধীনচেতা আৰু সৃষ্টিশীল মন ওকে ইয়াৰ কাহিনীটো কেনেকৈ মানে ধীৰুভাই আম্বানীয়ে ভাল উদ্যোগী হৈছিল হল সেইটো কথা ইয়াত লিখিব লাগিব পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গ ফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে কোঠাটোত সম্বল বুলিবলৈ কেৱল এখন কি আছিলে টেবুল 3খন চকী আৰু এটা টেলিফোন আছিল তেওঁৰ দৃঢ়তা কঠোৰ পৰিশ্ৰম ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন হেতু লাইন থাকি গ'ল ঠিক আছে তোমালোকে পঢ়ি ল'বা কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ইয়ে বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী হৈ গ'ল ওকে হেতু লিখিলে হ'ল তেখেতৰ কাহিনীটো তোমালোকে বুজিখিনি লিখি দিলে হ'ল ইমান হেতু দীঘলীয়া বুলি ভাবিব নালাগে ওকে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 7ত কি দিছে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায় হেতু 25ত আহিছে 4 মাৰ্কছৰ আহিছিলে 4 মাৰ্কছৰ আহিছিলে মনত ৰাখিবা
এনচাৰটো চোৱা তোমালোকে দিয়া এনচাৰত কি দিয়া আছে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষাৰ পাঠ্যক্ৰমত বৃত্তিমূলক আৰু পেছাদাৰী পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পাৰে যাৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব পাৰে ওকে তাৰপিছত ইয়াৰ টুকুৰাটো চাই লোৱা কেৱল চৰকাৰী চাকৰিৰ আশাত অধ্যয়ন কৰাৰ পৰিৱৰ্তে যিকোনো উৎপাদনশীল বা বৃত্তিমুখী চাকৰি বা নিজকে ব্যৱসায় সৃষ্টি কৰাৰ মানসিকতা গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে উদ্ভাৱন সৃষ্টিশীল সমস্যা সমাধানৰ মানসিকতা গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ ওকে তোমালোকৰ 8 নম্বৰ প্ৰশ্নত কি দিয়া আছে 8 নম্বৰ প্ৰশ্নত সমতুকা দিয়া আছে হেতু চাই লোৱা প্ৰথমত কাৰ্ড দিয়া আছে টমাছ আলভা এডিশন ওকে টমাছ আলভা এডিশনৰ বিষয়ে চোৱা সৰ্বকালৰ অন্যতম বিখ্যাত আৰু প্ৰচুৰ উদ্ভাৱক থমাছ আলভা এডিশনে আধুনিক জীৱনত প্ৰচণ্ড প্ৰভাৱ পেলাইছিল বৈদ্যুতিক লাইট বাল্ব ফোনোগ্ৰাফ আৰু চলচ্চিত্ৰ কেমেৰা আদি উদ্ভাৱনৰ লগতে টেলিগ্ৰাফ আৰু টেলিফোনৰ উন্নতি সাধনত অৰিহণা যোগাইছিল 84 বছৰত তেওঁ আচৰিত ধৰণৰ 1093 টা পেটেন্ট লাভ কৰে বিকিৰণ আৰু পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ ওপৰত তেওঁৰ গৱেষণাই বিজ্ঞানৰ ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছিল যাৰ ফলত আজি আমি ব্যৱহাৰ কৰা বহু প্ৰযুক্তিকৰ বিকাশ ঘটে ওকে তাৰপিছত ৰাদাৰফৰ্ডৰ বিষয়ে চোৱা ৰাদাৰফৰ্ড আছিল নিউজিলেণ্ডৰ এজন বিখ্যাত পদাৰ্থবিজ্ঞানী তেওঁ তেজস্ক্ৰিয় আধা জীৱনৰ ধাৰণাটো আৱিষ্কাৰ কৰিছিল যাৰ ফলত কোনো পদাৰ্থৰ ক্ষয় হ'বলৈ কিমান সময় লাগে সেই কথা বুজিবলৈ সহায় হয় ৰাদাৰফৰ্ডৰ পাৰমাণৱিক তত্ত্ব প্ৰস্তাৱ কৰিছিল য'ত কোৱা হৈছে যে পৰমাণুৰ কেন্দ্ৰত এটা সৰু ঘন নিউক্লিয়াছ থাকে য'ত ধনাত্মক আধানযুক্ত প্ৰটন থাকে ওকে নেক্সট চোৱা এতিয়া আলেকজেণ্ডাৰ গ্ৰাহাম বেল আছিল এজন বিখ্যাত উদ্ভাৱক আৰু বিজ্ঞানীয়ে টেলিফোন আৱিষ্কাৰ কৰাৰ কৃতিত্ব লাভ কৰে ওকে সেইটো তোমালোকে নিজে পঢ়ি ল'বা ওকে সেইটো চোৱা তাৰপিছত নেক্সট আছিলে চেষ্টাৰ কাৰ্লসন সেইটো তোমালোকে নিজে চাই ল'বা ওকে মই পঢ়ি নিদিওঁ ভিডিঅ'টো বেছি দীঘলীয়া হ'ব তাৰপিছত আছে বিল গেটছটো চোৱা সেইটো হৈছে বিল গেটছ ওকে বিল গেটছটো চাই ল'বা তোমালোকে নিজে পঢ়ি ল'বা ওকে তাৰপিছত যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কৰি দিবা লগৰবিলাকক শ্বেয়াৰ কৰি দিবা তাৰপিছত ইয়াত আছে উইলিয়াম শেক্সপিয়াৰ আৰু তোমালোকক মই এটা কথা জনাই দিওঁ 2026ত যিমানখিনি আহিবলগীয়া ৰচনা থাকিব সেইটো কোন কেইটা আহিব পাৰে সম্ভাৱনা সেইবিলাক তোমালোকক মই দি দিম সেইটো চাই ল'বা তাৰপিছত আছে ইয়াত জুবিন গাৰ্গৰ বিষয়ে ওকে জুবিন গাৰ্গৰ বিষয়ে ভালকৈ চাই ল'বা সেইটো আহি যাব পাৰে এক্সামত ওকে তাৰপিছত ইয়াত আছে আমাৰ আৰু ইয়াত জুবিন গাৰ্গৰ বিষয়ে তোমালোকে চাই ল'বা ইয়াত জুবিন গাৰ্গৰ বিষয়ে আহি যাব পাৰে এইবাৰ এক্সামত ওকে জুবিন গাৰ্গ যিটো আমাৰ মাজত নাই ওকে আজি বৰ্তমান সময়ত নাই চ' সেইটো আহি যাব পাৰে তাৰপিছত অংগৰাগ পাপন মহন্ত ওকে জয় জুবিন দা সকলোৱে লিখি দিবা তাৰপিছত অংগৰাগ পাপন মহন্তৰ বিষয়ে চাই ল'ব পাৰিবা তোমালোকে সেইটো চোৱা তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 9ত কি আছে সমাৰ্থক শব্দ লিখা ওকে এইবিলাক তোমালোকে একেবাৰে এৰি নিদিবা যেনেকৈ হ'লেও চাই যাবা সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ এটাও নেৰিবা ওকে ইয়াত কি আছে প্ৰভাত প্ৰাতকাল বা ৰাতিপুৱা লিখিলে হ'ল কঠিন টান এলেহুৱা অলস বা ৰিহাকৰীয়া ডাঙৰ বৰ চেষ্টা প্ৰয়াস লগৰীয়া লগ বন্ধু লক্ষ্য মানে উদ্দেশ্য নিৰবিচ্ছিন্ন মানে অবিৰত হাবিয়াস আকাংক্ষা সপোন দিবা স্বপ্ন লিখিলে হ'ল তাৰপিছত 10 নম্বৰ প্ৰশ্নত দি আছে বিপৰীতাৰ্থক শব্দ লিখা সেইবিলাক তোমালোকে নিজে চাই ল'বা ভালকৈ ওকে নিজে পঢ়ি ল'বা সেইটো চাই লোৱা ওকে সেইবিলাক চাই ল'বা তাৰপিছত ইয়াত কি দিয়া আছে 11 নম্বৰ প্ৰশ্নত কি তুমি কথা বতৰা পাতোঁতে সাৱধান হবা মনে পঢ়া শুনা ইয়াত কি দিয়া আছে ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া জুৰীয়া শব্দবোৰৰ বাক্য সাজা জুৰীয়া শব্দবিলাকৰ কি লিখিব গৈছে বাক্য সাজিবলৈ গৈছে ওকে তোমালোকে চাই লোৱা ইয়াত মই লিখি দিছোঁ তোমালোকে নিজে পঢ়ি ল'বা ওকে ভালকৈ নোট কৰি লিখি ৰাখিবা তাৰপিছত ভাৱ সম্প্ৰসাৰণ 12 নম্বৰ প্ৰশ্নত কি দিয়া আছে ভাৱ সম্প্ৰসাৰণ
ভাৱ সম্প্ৰসাৰণটো তোমালোকে চাই ল'বা ভাৱ সম্প্ৰসাৰণ এক্সামত বহুত আহি থাকে ওকে সেইটো চাই ল'বা প্ৰথমত কি আছিলে আমাৰ এজন উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান সেইটো তোমালোকে চাই ল'বা ওকে ভালকৈ চাই ল'বা দি দিছোঁ তোমালোকৰ বাবে তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা খ নম্বৰ প্ৰশ্নত কি দিয়া আছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন সেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকৈ চাই ৰাখিবা ওকে তাৰপিছত গ নম্বৰ প্ৰশ্নত কি দিয়া আছে গ নম্বৰ প্ৰশ্নত দিয়া আছে সেইটো চাই ল'বা শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে ওকে গ নম্বৰটো তোমালোকে চাই ল'বা এনচাৰটো দিয়া আছে ইয়াত চোৱা তোমালোকে এনচাৰটো ভালকৈ চাই ল'বা তাৰপিছত কুৱেশ্যন নম্বৰ 13ত কি দিয়া আছে 13 লিংগ পৰিৱৰ্তন কৰা লিংগ আহি থাকে লিংগ পৰিৱৰ্তনো আহি থাকে তোমালোকে সেইটো চাই ল'বা ওকে সো আজিলৈ ইমানতে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছত যদি সেই ভিডিঅ'টো তোমালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু লগৰবিলাকক শ্বেয়াৰ কৰি দিবা সো আজিলৈ ধন্যবাদ থেংক ইউ